গুড মৰ্ণিং গাইজ, সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। আৰু মোৰ আজি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি নতুন বছৰৰ যিহেতু আজি 1 তাৰিখ, সেয়েহে মানে ইংৰাজী নৱবৰ্ষৰ আজি যিহেতু 1 তাৰিখ, সেয়েহে আজি অলপ মন্দিৰৰ ফালে বুলি ওলাই আহিছোঁ। চাওঁ ক'ত যাওঁ। এতিয়ালৈকে ডিচিশ্যন ল'ব পৰা নাই যে কোনটো মন্দিৰত যাম। হ'লেও এটা মন্দিৰত যাম আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু ক'ত যাওঁ তেতিয়া গম পাম। এতিয়া আমি আহি পালোহি গুৱাহাটী ইউনিভাৰ্চিটি বেক চাইডে, মানে যিটো পলাশবাৰী ধাৰাপুৰ যিটো এয়াৰপৰ্ট আছে সেই গেটটোৰ ফালে এইখিনি পাইছোঁহি আহি। মোৰ সোঁৱাতে আছে গুৱাহাটী ইউনিভাৰ্চিটি। এতিয়া আমি জালুকবাৰী পাম আৰু আমি বৰ্তমান পালোহি বালাজী মন্দিৰৰ মেইন গেট। গেটত লিখা আছে হেপ্পী নিউ ইয়েৰ 2023। আজি মানে প্ৰথম দিন বুলি বহুত বেছি মানুহ আছে ইয়াত, ইমানেই বেছি মানুহ মানে গুৱাহাটীত হয়, মানে গুৱাহাটীত বুলিয়ে নহয় বাৰু, বছৰেকৰ প্ৰথম দিনটোত ইংৰাজী হওক বা অসমীয়া বছৰেকৰ প্ৰথম দিনটো সকলোৱে ভগৱানৰ ওচৰত তেওঁলোকে বহুত মানুহ হয়। তো এইটো হৈছে মেইন মন্দিৰটো, দেখিবলৈ হৈছে জুম কৰি দিছোঁ, বহুত বেছি মানুহ আছে। সেয়েহে আমি ভিতৰলৈ নোসোমালোঁ, কাৰণ লাইন পাতিব লাগে, বহুত দেৰি হৈ যায়, গতিকে সোমাব নোৱাৰিলোঁ। কিন্তু বাহিৰৰ পৰা ভগৱানক দৰ্শনটো কৰি আহিলোঁ। আৰু এইফালে চিধা যায় পাৰ্কিং, মানে গাড়ী লৈ আহিলে আপোনালোকে ইয়াৰ মন্দিৰৰ বেক চাইডে এটা পাৰ্কিং আছে। পাৰ্কিঙত আপোনালোকে গাড়ীবিলাক ৰাখিব পাৰে। আৰু এইবিলাক হ'ল এনেকৈ মানে আহিলে আৰু গাৰ্ডেন টাইপৰ, তাতে আপোনালোকে চবে ধুনীয়াকৈ বহি থাকিব পাৰে। ঠাইবোৰো বহুত ধুনীয়া, চাফ চিকুণকৈ ৰখা আছে। মেইনটেনেঞ্চটো বহুত ভাল, বহুত ভালকৈ ৰখা হয় ইয়াত, যাতে চাফ চিকুণকৈ থাকে আৰু আজি মই ইয়াত যিহেতু ফাৰ্ষ্ট টাইম আহিছোঁ, কিন্তু আহি মানে বহুত ভাল লাগিছে। মানে ইমান ধুনীয়া পৰিৱেশটো আৰু ইমান ধুনীয়া, মানে মই আজি ঘৰত থকা বহুত বছৰে হ'ল, তথাপিও মই বালাজী মন্দিৰলৈ অহা নাছিলোঁ, কিন্তু আজি আহিছোঁ নতুন বছৰ বুলি। আহি বহুত বেছি ভাল লাগিছে, মানে ঠাইখিনি আৰু বহুত বেছি ভাল। আৰু মন্দিৰটো মানে ইমান ধুনীয়াকৈ মেইনটেনেঞ্চ কৰি ৰাখিছে, মানে বহুত বেছি ভালো লাগিছে মানে। আৰু আহিম ইয়ালৈ। বাহিৰৰ পৰিৱেশটো চাওক না, কি ধুনীয়া বুলি কৈছোঁ, ইমান ধুনীয়া ভিউ, মানে বহুত ধুনীয়া, বেছি ধুনীয়া ভিউ। মানে মানুহবোৰ আহিছে ধুনীয়াকৈ ইয়াত বহি আছে, আমি ঘূৰি আছোঁ, মানুহবোৰ চাই আছোঁ ইফালে সিফালে, মানে ভাল লাগিছে মানে বহুত। এইখন হ'ল ইয়াৰ কেণ্টিন। ইয়াত আপোনালোকে আহিলে, মন্দিৰ দৰ্শন কৰিব আহিলে, ইয়াত আপোনালোকে ধুনীয়াকৈ মন্দিৰ দৰ্শন কৰি খোৱা বোৱা কৰিব পাৰে। ইয়াত
দামটো বেছি নহ'ব চাগে, কিন্তু আজি আমি নাখাওঁ, যিহেতু মন্দিৰ দৰ্শন কৰিব আহিছোঁ যে মন্দিৰ দৰ্শন কৰিব আহিলে মানে বাহিৰত খাবলৈ মানে ভাল লাগে, কিন্তু মন্দিৰ দৰ্শন কৰি হোৱাৰ পিছত আপোনালোকে বিচাৰিলে ইয়াতে খাব পাৰে। কথা ক'ব আহিছে সিংহ। আমি বালাজী মন্দিৰৰ পৰা ওলাই আহি বৰ্তমান মই আহি আছোঁ ৰুমলৈ, আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ, গতিকে পুনৰবাৰ আপোনালোকে ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনাই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ।